Hello friends, মোৰ গীতিমণি ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়া যাব লৈছোঁ সাহিত্য প্ৰতিযোগিতা গাঁৱতে পাতিছে তো তালৈ যাবলৈ ওলাইছোঁ তাৰপিছত আৰু সেইজনী ছোৱালী গৈ তাৰ পালেগৈ হা লমাই এইটো ওলোৱাই নাই এয়া আমাৰ নৈ জিলিনা খেলিছে জোতা পিন্ধাই আনিছোঁ এইজনী আমাৰ নৈ নাই জলিনা খেলিছে আমি ওলাই কৰি ৰেডি গৈ আছোঁ আৰু জেগা পাই গ'লো আমি আৰু এতিয়া অসমীয়া ভাষা সাহিত্যৰ ভেটি টনকিয়াল কৰা উজা সাহিত্যিকগৰাকীয়ে হৈছে আমাৰ চিৰনমস্য ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। পুৰধাৰ সাহিত্য কৌতুক মিহলি ৰচনাৰাজিৰ বাবে তেখেতক ৰসৰাজ উপাধি প্ৰদান কৰা হয়। পিতৃ লীলনাথ বেজবৰুৱাই চৰকাৰী কামত নাৱেৰে ভ্ৰমণ কৰি থকা সময়তে 1864 চনৰ কাতি মাহৰ লক্ষ্মী পূৰ্ণিমাৰ দিনা লক্ষ্মীনাথৰ নাৱতে জন্ম হয়। তেখেতৰ মাতৃ আছিল বিখ্যাত বৈষ্ণৱ কবি অনন্ত কণ্ডলীৰ বংশধৰ। দেউতাকৰ চাকৰিৰ সৈতে পৰিয়ালটো অসমৰ বিভিন্ন ঠাইলৈ ভ্ৰমণ কৰিবলগীয়া হোৱাৰ কাৰণে লক্ষ্মীনাথৰ বিদ্যালয় পৰ্যায়ৰ শিক্ষা অসমৰ বিভিন্ন ঠাইত ভ্ৰমণ কৰিবলগীয়া হৈছিল। লক্ষ্মীনাথৰ বিদ্যালয় পৰ্যায়ৰ শিক্ষা 1886 চনত শিৱসাগৰৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা 1890 চনত কলিকতাৰ চিটি কলেজৰ পৰা BA পাছ কৰে। কলিকতাত পঢ়ি থকা অৱস্থাতে তেওঁ লগ পায় এয়া কুইজ প্ৰতিযোগিতা আৰম্ভ হৈছে আৰু অলপ ভিডিঅ' বনাইছে গোটেইটো বনোৱা নাই ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু মৃত্যুদেৱ মহন্তদেৱৰ তেখেতসকলৰ মৃত্যু দিৱস হিচাপে এই সভাখন আয়োজন কৰা হৈছিলে আমি প্ৰথম তগৰদললৈ প্ৰথমটো প্ৰশ্ন আমি সাধাৰণ জ্ঞানৰ প্ৰশ্ন প্ৰথমটো প্ৰশ্ন তগৰদললৈ বৰ্তমান ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিজনৰ নাম কি? প্ৰণৱ মুখাৰ্জী আছিলে না 51, 52, 53, 54, 55 সময় শেষ হৈছে প্ৰশ্নটো পাছ হৈ আহিছে উলিয়াই থোৱা বহুত আমনি কৰিছে দেই আমাৰ মায়ে কি মিডিয়া যাব গোলাপ দলে পাৰিবনে বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতিজনৰ নাম? জগদীশ মুখী যদি হ'লহেঁতেন তেতিয়া 5 নম্বৰ পালাহেঁতেন কিন্তু নহয় কেতেকী দল বকুল দল ভালকে কোৱা ৰামনাথ কবিৰ শুদ্ধ হৈছে যদি হাত তালি এটা দিব লাগে দৰ্শকে 5 নম্বৰ লাভ কৰিছে বকুল দলে বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতিজনৰ নাম হ'ল ৰামনাথ কোবিন্দ এতিয়া দ্বিতীয়টো প্ৰশ্ন গোলাপ দললৈ আমাৰ পোনপটীয়া প্ৰশ্নটো হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় জন্তুটোৰ নাম কি? ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় জন্তুটোৰ নাম কি? বাঘ শুদ্ধ উত্তৰ বাঘ
10 নম্বৰ লাভ কৰিছে গোলাপ দলে। এতিয়া কেতেকী দললৈ আমাৰ পোনপটীয়া প্ৰশ্নটো হ'ল শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কি আছিল? কুসুম্বৰ ভূঞা। শুদ্ধ উত্তৰ কুসুম্বৰ ভূঞা। 10 নম্বৰ লাভ কৰিছে কেতেকী দলে। এতিয়া বকুল দললৈ আমাৰ প্ৰশ্ন। নাইট ল চবকে তুলিছো তোকো তুলিছো দে তোকো তুলিছো মাকলে ফোন নিছে আমাৰ পোনপটীয়া প্ৰশ্ন বকুল দললৈ নাই অহানে? হয়নে? আমি কেতেকীত এৰিছিলো। এবাৰ বকুল দললৈ আমাৰ পোনপটীয়া প্ৰশ্নটো হ'ল কোনটো জন্তুৱে মাত নলগায়? তেওঁলোকক অকণমান হিন্ট দি দিছো। সেই জন্তুটো ওপৰচোৱা যথেষ্ট দীঘল হয়। জিৰাফ। শুদ্ধ উত্তৰ জিৰাফ। ইয়াৰ পাছৰটো প্ৰশ্ন কপৌ দললৈ। কপৌ দললৈ আমাৰ পোনপটীয়া প্ৰশ্ন হ'ল বিশ্বৰ আটাইতকৈ পুৰণি খেল এবিধৰ নাম কি? বা কোনবিধ খেল বিশ্বৰ আটাইতকৈ পুৰণি? তেওঁলোককো হিংসাতান দিলে বেয়া হ'ব। আমি দিছো যে আগতে যিবোৰ যুদ্ধত ব্যৱহাৰ কৰা হৈছিলে পাছ কৰিছে। প্ৰশ্নটো বাগৰি আহিছে নাহৰ দললৈ। যুদ্ধত অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিলে। পাছ হৈ গৈছে প্ৰশ্নটো ডগৰ দললৈ। ভুল উত্তৰ গোলাপ দললৈ। কেতেকী দল। ভুল উত্তৰ সেই খেলবিধক কোৱা হয় ধনুৰ্বিদ্যা। ধনুৰ্বিদ্যা বা আৰ্চাৰী বুলি কোৱা হয়। এতিয়া কপৌ দললৈ আমাৰ পোনপটীয়া প্ৰশ্নটো হ'ল
কপৌ দললৈ হৈ গ'ল নাহৰ দললৈ। নাহৰ দললৈ আমাৰ পোনপটীয়া প্ৰশ্নটো হ'ল অভিৰুচি ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয়? পাৰিবানে? পাছ হৈছে। আমি এইফালৰ পৰা ঘূৰিম এতিয়া। তিনি ছেপ্টেম্বৰ। শুদ্ধ উত্তৰ 3 ছেপ্টেম্বৰ। গোলাপেলে পুনৰ 5 নম্বৰ লাভ কৰিছে। ইয়াৰ লগে লগে আমি প্ৰথম ৰাউণ্ডটো ইমানতে সামৰণি মাৰিছো আৰু আমি পৰিসংখ্যা বিভাগৰ পৰা আমি প্ৰথম ৰাউণ্ডৰ ফলাফল আমি জানিব বিচাৰিম। নগৰ দলে 0, গোলাপৰ 15, কেতেকী 10, বকুল 15, কপৌৰ 0, নাহৰ 0। আমি এতিয়া দেখিবলৈ পাইছোঁ প্ৰথম ৰাউণ্ডৰ খোজ প্ৰতিযোগিতাত গোলাপ আৰু বকুল দলে সমান পৰ্যায়ৰ নম্বৰ লৈ প্ৰথমত আগবাঢ়ি আছে আৰু বাকী কেতেকী দলে 10 নম্বৰ লৈ দ্বিতীয় স্থানত আছে। পৰিসংখ্যা বিভাগলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছত আমি ৰাউণ্ডটো সাহিত্য। আমি এই ৰাউণ্ডটো আৰম্ভ কৰিব বিচাৰিছোঁ নাহৰ দলৰ পৰা। তেওঁলোকলৈ আমাৰ প্ৰথম প্ৰশ্নটো হ'ল অসমীয়া চুটি গল্পৰ জনক বুলি কাক কোৱা হয়? সময় শেষ হৈছে। 5 হৈছে কপৌ দললৈ। বকুল দললৈ। কেতেকী দল নোৱাৰে। গোলাপ দল শুদ্ধ উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাক কি বুলি কোৱা হয়? চুটি গল্পৰ জনক বুলি কোৱা হয়। 5 নম্বৰ লাভ কৰিছে গোলাপ দলে। ইয়াত পাছতো পোনপটীয়া প্ৰশ্ন কপৌ দললৈ। কপৌ দললৈ আমাৰ পোনপটীয়া প্ৰশ্ন। চিনেমা চোৱা নাই? চিনেমা চোৱা নাই? চাইছা নাই? চাইছা। দ্বিতীয়টো প্ৰশ্ন তোমালোকলৈ চিনেমা সংক্ৰান্তীয়। এই প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? পাৰিবানে? সময় শেষ হৈছে। প্ৰশ্নটো পাব গৈছে বকুল দললৈ। শুদ্ধ উত্তৰ বকুল দলে 5 নম্বৰ লাভ কৰিছে জয়মতী। এই লগতে হয়তো তোমালোকে যদি উত্তৰ জানা বা নাজানো, মই প্ৰশ্নটো যদি কোনোবা এটা দলক সুধো, ওচৰৰ কোনো দলে একো মাত নামাতিবা। মই যেতিয়া সুধিম তেতিয়াহে মাত মাতিবা। তোমালোকে মনে মনে জয়মতী বুলি কৈছিলা, এওঁলোকে শুনিছিলো, কিন্তু যদিহে ক'লেহেঁতেন তেওঁলোকে 10 নম্বৰ পালেহেঁতেন, তোমালোকে 5 নাপালাহেঁতেন। গম পালানে? সেইকাৰণে মনতে ৰাখিবা, মই যেতিয়া সুধিম তেতিয়া ক'বা। ঠিক আছে? এতিয়া পাছতো পোনপটীয়া প্ৰশ্ন বকুল দললৈ। বকুল দললৈ আমাৰ পোনপটীয়া প্ৰশ্নটো হ'ল বিহুগী কবি বুলি কাক কোৱা হয়? পাৰিবানে? পাঁচ কৈছা? 5 আহিছে প্ৰশ্নটো। কি দল আছিলে উলিয়াই দিয়া? কেতেকী দল। কেতেকী দল পাৰিবানে? বিহুগী কবি বুলি কাক কোৱা হয়? নোৱাৰিবা। ৰঘুনাথ চৌধুৰী। গোলাপ দলে পুনৰ ডাঙৰ প্ৰশ্নৰ বাবে 5 নম্বৰ লাভ কৰিছে। এতিয়া পোনপটীয়া প্ৰশ্ন আমাৰ আহিলে কেতেকী দল। প্ৰশ্নটো হ'ল নামঘোষা কাৰ ৰচনা? নামঘোষা কাৰ ৰচনা? শংকৰদেৱ। ভুল উত্তৰ। প্ৰশ্নটো পাছ হৈ গৈছে গোলাপ দললৈ। শুদ্ধ উত্তৰ। পুনৰ প্ৰশ্নৰ বাবে 5 নম্বৰ লাভ কৰিছে। এতিয়া গোলাপ দললৈ আমাৰ পোনপটীয়া প্ৰশ্ন। প্ৰশ্নটো হ'ল অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি? অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি? মৌচাক।
শুদ্ধ হোৱা হ'লে 10 নম্বৰ লাভ কৰিলাহেঁতেন কিন্তু ভুল উত্তৰ বাগৰি আহিছে প্ৰশ্নটো টকৰ দললৈ এইটো ভুল উত্তৰ হ'ল প্ৰশ্নটো বাগৰি আহিছে নাহৰ দললৈ পাৰিবানে আমি এই প্ৰশ্নটো ৰাখি লৈছো উত্তৰটো নকওঁ এতিয়াই আমি টকৰ দললৈ এটা পোনপটীয়া প্ৰশ্ন আছে সুধি লওঁ টকৰ দললৈ আমাৰ পোনপটীয়া প্ৰশ্নটো হ'ল হাজাৰী ঘোষা বুলি কোনখন পুথিক কোৱা হয় হাজাৰী ঘোষা বুলি কোনখন পুথিক কোৱা হয় পাৰিবানে নোৱাৰে প্ৰশ্নটো বাগৰি গৈছে নাহৰ দললৈ পাৰিবানে মই হিংসা দি দিছো আমি য'ৰ পৰা ৰাতিপুৱা গধূলি প্ৰাৰ্থনা কৰো নামঘৰ ভুল উত্তৰ কেতেকী দল নামঘোষা আৰু এবাৰ ভালকে কোৱা আপুনি এবাৰ ভালকে কোৱা নাম ঘোষা বুলি কৈ দিলে হ'ল পাৰিম বুলিতো ক'লাই আৰু হয়নে কৈ দিয়া নাম ঘোষা মাধৱদেৱ বিৰচিত শ্ৰী মাধৱদেৱ বিৰচিত নাম ঘোষা হাজাৰী ঘোষা বুলি কোৱা হয় ইয়াৰ লগে লগে আমাৰ দ্বিতীয়টো ৰাউণ্ড শেষ হৈছে পুনৰ পৰিসংখ্যা বিভাগৰ পৰা আমি জানিব বিচাৰিম যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব আজিলৈ বাই বাই নতুন এটা ভিডিঅ'ত আকৌ লগ পাম